আপোনালোকে সকলোৱে ভালে আছে আপোনালোকৰ দুৱাত আমি খুবেই ভালে আছোঁ মই মোৰ আন এটি ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু এই দেখিবলৈ পাইছে মই আমাৰ গাৰ্ডেনৰ পৰা মানে মিঠালাওৰ পাত কেইটামান আৰু টমেটো কেঁচাবিলাক অকণমান ছিঙিছিলোঁ কাৰণ টমেটোবোৰ অকণমান বেয়া হৈ গৈ আছিলে আৰু আমাৰ দিনবোৰ অকণমান বেয়া গৈ আছে আৰু সেইখিনিয়ে ভাবিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ আপোনালোকক জনাই থওঁ যে মোৰ বেবী মানে চাফিনৰ গাটো অকণমান বেয়া হৈ গ'ল এইকেইদিন মানে 6 days মান তাৰ জ্বৰ বমি আৰু লুজ মোশ্যন হৈ আছিলে আৰু সেইকাৰণে মানে আপোনালোকৰ লগত মই ভিডিঅ' শ্বেয়াৰ কৰিব পৰা নাই আৰু ডক্টৰৰ ওচৰত লৈ গৈছিলোঁ এতিয়া ইনশাল্লাহ বেটাৰ আছে বহুতখিনি ভাল হৈছে আৰু এয়া ডক্টৰৰ ওচৰত গৈছিলোঁ আমি হা বেয়া লাগিছে ডক্টৰ দেখালে ভাল লাগিব পেচেণ্ট বেছি নাছিলে ডক্টৰ আহোঁতে অকণমান পলম হৈ আছিল সেইকাৰণে মই ভাবিলোঁ ভিডিঅ' কৰোঁ অকণমান আৰু চাফিন অকণমান বেটাৰ ফিল কৰি আছিলে আগতে ডক্টৰ দেখুওৱা হৈছিলে আৰু আপোনালোকে দোৱা কৰিব যাতে তাৰ সি সোনকালে সুস্থ হৈ যায় এতিয়া বৰ্তমান বহুতখিনি সুস্থ আছে তথাপিও মানে ডক্টৰৰ ওচৰত আকৌ লৈ গ'লোঁ যাতে সোনকালে সুস্থ হৈ যায় আৰু ইনশাল্লাহ আপোনালোকৰ দোৱা আশীৰ্বাদত বহুতখিনি ভাল হৈ গৈছে আৰু এইখিনি মানে অকণমান শ্বৰ্টকৈ ভিডিঅ' কৰা আছিলে আৰু আপোনালোকৰ এতিয়া বাজিছে 9:45 আৰু এয়া চাফিন হাল্লা চিল্লা কৰি আছে আৰু এতিয়া মই ব্ৰেকফাষ্ট কৰিম এয়া ব্ৰেকফাষ্টত চাহ টোষ্ট আৰু ব্ৰেড এইখিনি ওয়ালাইকুম ফ্ৰেণ্ডছ আপোনালোকে কেনেকুৱা আছে আপোনালোকৰ দোৱাত আমি খুবেই ভালে আছোঁ আজি আমি গৈ আছোঁ এক্সাম দিবৰ কাৰণে আমাৰ হেল্থৰ এক্সাম আছে এয়া মোৰ হাজবেণ্ড আৰু মোৰ পৰিছে জুৰোড ভাস্কৰ বিদ্যাপীঠ HS স্কুল আৰু মোৰ হাজবেণ্ডৰ পৰিছে পাণবজাৰ চ' আপোনালোকে দোৱা কৰিব আমি যাওঁ আৰু আমি গৈ আছোঁ বেছি মানে গাড়ীত ভিডিঅ' কৰা হোৱা নাই চ' যিখিনি কৰিছোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰিব পাৰিছোঁ মানে সেইখিনি কৰিছোঁ ফ্ৰেণ্ডছ এক্সাম দি পেলাই আহি কেনে বহিলোঁ মানে বহুত মূৰটো বিষাই আছে এক্সাম দিলে চাগে চবৰে এনেকুৱা হয় আৰু এয়া মোৰ কুৱেশ্যন পেপাৰ ইনশাল্লাহ মোটামুটি হৈছে আপোনালোকে দোৱা কৰিব যাতে কিবা হয় জব মানে মাৰ্কছটো যাতে ভালে পাওঁ এতিয়াতো লিখিছোঁ মানে টিক কৰিব লাগে টিক কৰিছোঁ চ' আপোনালোকে দোৱা কৰিব আৰু ভিডিঅ'টো চাই থাকিব স্কুলৰ ওচৰতে মানে আমাৰ আলহী হয় তেওঁলোকৰ ঘৰত অকণমান বহিছিলে আৰু হাজবেণ্ডে আহিছিল আৰু ইয়াত এতিয়া যোৱাৰ টাইম মানে গৈ আছোঁ হেল্ল' ফ্ৰেণ্ডছ এতিয়া আমি গণেশগুৰি আহি পালোঁ এতিয়া অকণমান ফ্ৰেছ হৈ ল'লোঁ আৰু কিবা মানে ঠাণ্ডা কিবা খাওঁ মোৰ বহুত বিষাই আছে আৰু আমি ভাবিলোঁ অকণমান ৰাজ কচৰি চাট খাওঁ আৰু সেইটোৱে বনাই আছিলে আৰু বনোৱা ভিডিঅ'খিনি অকণমান শ্বেয়াৰ কৰিলোঁ তেওঁলোকে কাবলি বুট দি আছিলে আৰু কিবা কিবি মানে এইবিলাক দহি বড়াবিলাক দি আছিলে তাৰপিছত দৈ তাৰপিছত মিঠা চচ অকণমান আপোনালোকৰ লগত শ্বেয়াৰ কৰিব পাৰিলোঁ নিমখ মানে মছলাবিলাক দি আছিলে আৰু সেইটো কৰি থাকোঁতে মই ভিডিঅ'বিলাক কৰি আছিলোঁ আৰু দোকানীজনে কৈ আছিলে যে এইবিলাক ভিডিঅ' কৰিব হ'লে ইভিনিং কৰিব লাগে মানে ইভিনিং আৰু বস্তুবোৰ ইয়াত দিয়া হয় কিন্তু আমি আকৌ দুপৰীয়া খালোঁ বেছি বস্তুবোৰ অনা হোৱা নাছিলে তো মই ক'লোঁ যে যিখিনি দি আছে আমাক সেইখিনি মই ভিডিঅ' কৰি থৈ দিওঁ আকৌ নেক্সট টাইম যাম ইভিনিং আৰু এইটো ৰেডি হৈ গ'ল আমাৰ ৰাজ কচুৰি চাট দেখাত বহুত ধুনীয়া হয় খাবলৈ বহুত টেষ্টি হয় ভালেই লাগে আমি এতিয়া খাম ৰাজ কচুৰি চাট এইটো আৰু এইটো দেখিবলৈ পাইছে কলা কলা প্লাম এইটো ক'ৰ পৰা আহে মই গম নাপাওঁ কিন্তু বহুত দাম হয় মানে 500 টকা কিলো হয় আমি আধা কিলো কিনিছিলোঁ মোৰ ওচৰত বহুত ভাল লাগে মই আগতে একবাৰ খাইছিলোঁ সেইকাৰণে আকৌ কিনিলোঁ আৰু ইয়াৰ পৰা এইবিলাক জাম ৰোলবিলাক কিনি আছোঁ এইটো পিংক কালাৰ আৰু হোৱাইট কালাৰ জাম ৰোল এইটোও ভালেই লাগে অকণমান
আলু কুলচা কেনেকৈ এটা কেক লোৱা হ'ল, আলু কুলচা লোৱা হ'ল, আৰু ইয়াৰ পৰা চাফিনৰ ফেভৰেট কাপ কেক লোৱা হ'ল। আৰু ইয়াতে মানে আমি ৰিপ'জৰ ভিতৰত আহিছোঁ আৰু এতিয়া প্ৰায় ঘৰত গুচি যামেই। এক্সামটো দিলোঁ। মোৰ মেথছকেইটা শুদ্ধ হৈছে, কিন্তু জেনেৰেল নলেজত অলপ গণ্ডগোল হৈ গ'ল। মানে কুৱেশ্যন পেপাৰ অকণমান চেক কৰিলোঁ তাতেই বহি আৰু এতিয়া অকণমান শ্বপিং কৰি আছোঁ গণেশগুৰিত। এনে খোৱা লোৱা বস্তুবিলাকে, এইবিলাকে শ্বপিং। চ' আপোনালোকে ভিডিঅ'টো চাই থাকিব। আৰু এতিয়া আৰু যাম, বেছি দেৰি নকৰোঁ। চাফিনক থৈ আহিছোঁ আৰু বহুত ৰ'দ দিছে, বাপৰে ইমান ৰ'দ। আৰু এয়া প্ৰায় আহি পামেই। আৰু হাতীকত অকণমান ৰখি কিনে এটা ফেন কিনিছিলোঁ, এক্সষ্ট ফেন। আৰু এইটো ঘৰ আহি পালোঁ। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব।